নমস্কাৰ, মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আহিলোঁ নৈ কিনাৰৰ বাৰীলৈ ফুলকবি আৰু মূলা নিবলৈ। আচাৰ বনাম বুলি ভাবিছোঁ। আপোনালোককো অলপ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফুলকবি কটা হৈ গ'ল। এতিয়া বলক আমাৰ মূলা বাৰীলৈ যাওঁ। এয়া ৰঙালাওৰ মাজে মাজে দেউতাই মূলা দিছিলে, মাজতে সৰিয়হ ফুল এইবোৰ। এতিয়া মই ইয়াৰে মূলাও কেইটামান উঘালি ল'ম। আৰু এয়া ঘৰলৈ আহি এইবোৰ ধুই দীঘল দীঘলকৈ কাটি ৰ'দত শুকুৱাই দিলোঁ। আৰু ইয়াৰ পিছতে ওলালোঁ জলকীয়া বিচাৰি। এয়া বাৰীত লুকাই থকা হাবিৰ মাজত চাওকচোন, জলকীয়া ইমান ধুনীয়া ধুনীয়াকৈ পকি আছে। তাৰে কেইটামান ছিঙি ল'লোঁ। আৰু তাৰপিছতে ঘৰৰ পিছফালে থকা জলকীয়া, ইয়াৰো কেইটামান মই ছিঙি ল'লোঁ। জলকীয়াখিনি মই চফাকৈ ধুই ল'লোঁ। তাৰপিছত এটা এটাকৈ গোটেই জলকীয়াখিনি ঠাৰিবোৰ এৰুৱাই দিলোঁ। এয়া মোৰ ঠাৰিবোৰ এৰুৱা সম্পূৰ্ণ হৈ গ'ল। তাৰপিছত অলপ সময়ৰ কাৰণে মই জলকীয়াখিনি ৰ'দত দিলোঁ। মেলি দিছোঁ অলপ পাতলকৈ। জলকীয়াখিনি আনি আকৌ অলপ সৰু সৰুকৈ কাটি দিলোঁ। গোটা গোটাকৈ দিলে আচাৰত অসুবিধা হ'বৰ কাৰণে। মই কেৰাহীত মছলা গুটিবোৰ অলপ গৰম কৰি লৈছোঁ খুন্দিবৰ কাৰণে। তাৰপিছত তেল দিয়া হৈ গ'ল। তেল এতিয়ালৈকে গৰম হোৱা নাই। তেলত মই মূলাখিনি দি দিলোঁ। কিছুমানে অৱশ্যে গৰম তেল কৰি পিছত আচাৰৰ ওপৰত ঢালি দিয়ে। মই কিন্তু ভাজিয়ে বনাওঁ। লৰাই দিলোঁ। ইয়াৰ পিছত হালধি, নিমখ আৰু গুড়ি কৰি থোৱা মছলাখিনিও মই ইয়াতে দি দিম। ৰং উঠিবৰ কাৰণে মই ৰেড চিলি পেকেট ব্যৱহাৰ কৰিছোঁ। তাৰপিছত এইখিনি শুকুৱাই থোৱা জলকীয়াখিনি মই ইয়াতে দি দিছোঁ। গোটেইখিনি লৰাই দিলোঁ। আৰু অৱশেষত এয়া মোৰ মূলা আৰু ফুলকবি আচাৰ তৈয়াৰ হৈ গ'ল।